খুচি তই কেতিয়াবা ফাঁকি দি পাইছানে? ফাঁকি এইটো আকৌ কি? ফাঁকি নাজানো তই? খুচি মানে তই ঘৰৰ পৰা স্কুলত যাম বুলি আহিছা, স্কুলত নাযায় বেলেগত গৈছা। কি তই পাগল হৈছা নেকি? দেউতাই যদি গম পাই বাচিবিনে? মই ইনাম দিন তেনেকুৱা কৰিলোঁ, গম পাইছা কেতিয়াবা? তই ফাঁকি দিয়া? মজা লাগে, যাওঁ ব'ল। ব'ল যাওঁ। খুচি তোৰ লগত কিমান পইচা আছে? কিয়? কিবা খাবলৈ আনো। 39 টকা আছে। খুচি তই ইয়াতে অলপ ব, মই 6 ঘণ্টাত আহি আছোঁ। 6 ঘণ্টা? 6 মিনিট পাগলি, তই 6 ঘণ্টা শুনিছা? থেত পাগলি, আহি আছোঁ মই, ৰহ। 6 ঘণ্টা হৈ গ'ল, দাদা এতিয়ালৈকে অহা নাই। মই যাওঁ। তই আজি স্কুলত কিয় নগলি? স্কুলত দেউতা আহিছিলে, তোৰ কাৰণে দেউতাক আজি প্ৰিন্সিপাল ছাৰে অপমান কৰিছে। কি? সকলো তোৰ কাৰণে হৈছে, তোক আজি। খুচি ক'ত গৈছিলি তই? ঘৰৰ পৰা স্কুল যাম বুলি কৈছিলি। দেউতা। চুপ! তোৰ কাৰণে আজি মোক প্ৰিন্সিপালে অপমান কৰিলে। আজিৰ পৰা তোৰ স্কুল যোৱা বন্ধ। চৰি খুচি, মই তেনেকুৱা হ'ব বুলি গমেই পোৱা নাছিলোঁ। যদি মই এতিয়া দেউতাক ক'বলৈ যাওঁ, দেউতাই মোক মাৰিয়ে পেলাব। তই টেনশ্যন নল'বি, কালি স্কুললৈ যাব ওলাবি আৰু কাইলৈ দেউতাৰো খং কমিব। খুচি, কালি তোক স্কুল যাবলৈ মানা কৰিছিলোঁ নে? যোৱা ভিতৰত। দেউতা? তই স্কুলত যা যদি যা, আৰু নাযা যদি ব'ল মোৰ লগত। স্কুলৰ পৰা আহি পেলাই বাবা। আহিলোঁ দেউতা। দেউতা কালি মানে খুচিৰ একো দুখ নাছিল, মানে মোৰে ভুল আছিল। খুচি ভালদৰে পঢ়িব জানে দেউতা, প্লিজ তাই স্কুল যাবলৈ দিয়া। চাবা এদিন, তাই এদিন তোমাৰ নাম ৰাখিব। ভাল লাগিল দুয়োৰে মৰম দেখি। মই ভাবিছিলোঁ তোৰ শত্ৰু আছেন যদি তাই, আৰু তাইৰ শত্ৰু আছা যদি তই। আজিৰ পৰা তেনেকুৱা কাম নকৰিবা, যাৰ বাবে মোৰ খং উঠে। ঠিক আছে দেউতা, এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ। ঐ খুচি, মুখ ফুলাই কিয় আছা? দেউতাই তোক স্কুল যাবলৈ দিছে। সঁচা? সঁচা। এতিয়া মোক থেংক ইউ কোৱা। কিয় কম? সকলো দুখটো তোৰেই আছিল। দুখ মোৰে আছিল আৰু ময়ে ঠিক কৰিছোঁ, এতিয়া থেংক ইউ কোৱা, নহ'লে নকওঁ মই থেংক ইউ। হে ক'বই লাগিব, তই কিয় নকওঁ? ক'বই লাগিব। ঐ, অলপ আগত ইমান মৰম দেখুৱালি, এতিয়া কাজিয়া কৰিব আহিছ? ভাল নহয় দুয়ে কেতিয়াও। দেউতা, তাইক মই ইমান ডাঙৰ কাম এটা কৰি দিলোঁ, তাই মোক থেংক ইউ ক'ব লাগে। মই কিয় কম থেংক ইউ দেউতা? সকলো দুখটো তাৰেই আছিল। দেউতা, দাদাহঁত ৰুমত আছে চাগে? ৰুমত নাইচোন, চাইছোঁ মই। দেউতা, দাদা নাইচোন। কি হ'ল? মই ভাবিলোঁ তই বাহিৰত মাৰ খাই আছা। যদি মাৰ খালি হয়, মই মিঠাই ভগাই দিলোঁ হয়।
দেউতা আপোনাৰ ল'ৰাক বুজাই দিয়া বাহিৰত যাতে নাযায় নহ'লে কুত্তাৰ নিচিনা মাৰ খাব তোহাৰ দুটাই এতিয়া যেনেকৈ আছা আগলৈ যাতে তেনেকৈ থাকা সৰুতে মায়ে ঢুকাল মই তোহাৰ দুটাক ডাঙৰ দীঘল কৰিলোঁ মোৰ আশীৰ্বাদ থাকিব তোহাৰ দুটাৰ ওপৰত দুয়োৰে মংগল কামনা কৰিলোঁ মোৰ আশীৰ্বাদ দুয়োৰে আছে